আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া গ্ৰীলৈ। আগন্তুক আহি থকা অসম আৰক্ষীৰ ৰিটেন এক্সামৰ বাবে আমি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আজি খুব গুৰুত্বপূৰ্ণ 30টা প্ৰশ্নৰ উত্তৰ লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা কৰিছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? আনোৱাৰ তাইমুৰ। অসমৰ জাতীয় পক্ষী কি? দেওহাঁহ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অসমীয়া গদ্য সাহিত্যৰ জনকৰ নাম হ'ল ভট্টদেৱ। ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? গোৱালপাৰা জিলা। অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি? বৰাইল পৰ্বত পাহাৰ। অসমৰ মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? 2খন। অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়? আনন্দচন্দ্ৰ আগৰৱালা। অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? ৰজনীকান্ত বৰদলৈ। অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? শৰৎচন্দ্ৰ গোস্বামী। আৰু অসম সাহিত্য সভাৰ সভাপতি কোন আছিল বুলিও আহিব পাৰে। সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। চাহৰ বৈজ্ঞানিকৰ নাম কি? কেমেলিয়া চিনেচিছ। উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণাৰ কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত? এইটো আমি সকলোৱে জানো, যোৰহাট জিলাৰ টোকলাইত অৱস্থিত। ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্য স্বীকৃতি প্ৰদান কৰে? 1981 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো পৰীক্ষাত আহি থকা দেখা যায়। 430 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল হ'ল কপৌফুল। উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মালিগাঁৱত অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়? উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি গুৱাহাটীক জনা যায়। অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? মহানন্দ দাস। দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? দিছপুৰৰ আগতে অসমৰ ৰাজধানী আছিল শ্বিলঙত। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি আছিল? উমানন্দ। অসমীয়াই মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? এইটো কৈছিল মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীয়ে। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?